কি নাম ৰঞ্জন ভাই মই নিজকে দেখা পাম ন পাবা এডিট কৰি কাটি নিদিবা মোক দিয়া হ'ব আপোনালোকৰ পৰা আমাক অকণমান দিব আৰু নিশ্চয় তো মোৰ লগত আছে আজি প্ৰণৱ ভাই কি হৈছে আজি সকলোৰে জুচ এতিয়াও আছে হয় নে নহয় হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ আৰু মই এতিয়া আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অডিটৰিয়ামত আৰু মোৰ লগত আছে আজি পলদা আৰু প্ৰণৱ ভাই তো আজি ময়ো আহিলোঁ অনুষ্ঠানটোৰ মানে আনন্দৰ সমভাগী হ'বলৈ আপোনালোকৰ নিশ্চয় মনত আছে যে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডৰ যিসকল মাষ্টাৰ ট্ৰেইনাৰ আছিলে আমাৰ পলদাও আছিলে মাষ্টাৰ ট্ৰেইনাৰ আৰু প্ৰণৱ ভাই তো সিহঁতক আজি প্ৰমাণপত্ৰ আৰু মাননি ইয়াতে মানে দিব আৰু এই প্ৰগ্ৰামটোত তো সেই প্ৰগ্ৰামটোত আহিলোঁ আৰু আজি আমাৰ ইয়াতে CM ছাৰো আহি আছে মানে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ভিডিঅ'টো বহুতেই মজা হৈছে আপোনালোকে শেষলৈ চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব কিন্তু মানুহবোৰে চাই থাকে বুজিছা প্ৰণৱক চিনি পাইছে না তো মোৰ লগত আছে আজি প্ৰণৱ ভাই কি হৈছে আজি মানে আমাক চাৰ্টিফিকেট দিব এনজয় তো কিমান দিনৰ পিছত আৰু মোৰ লগত প্ৰণৱ ভাই আৰু মই পিছপিনে আমি বহি আছোঁ অলপ মানে যিহেতু এতিয়াও প্ৰগ্ৰামটো ষ্টাৰ্ট নাই হোৱা আৰু এয়া পলদাকটো আপোনালোকে চিনাকি কৰি দিব দৰকাৰেই নাই কাৰণ পলদাক আপোনালোকে চিনিয়ে পায় এ কোৰিঅ'গ্ৰাফাৰ আৰু পলদাই ধুনীয়া ধুনীয়া গান অলৰেডি কোৰিঅ'গ্ৰাফ কৰিছে আপোনালোকে গৈ পলদাৰ চেনেলত গৈ ভিডিঅ'বোৰ চেক কৰিব মানে চাব পাৰে আৰু তাকেই ভাবি থাকোঁতে চাহ খাব মন গ'ল বহুত আৰু যেতিয়া মানে আমি অডিটৰিয়ামৰ ভিতৰলৈকে সোমাই আছিলোঁ তেতিয়া মই মেইন গেটৰ সন্মুখতে দেখিছিলোঁ চাহ দি থকা তো তাকে চাহ খাব ওলাই আহিলোঁ কাৰণ অলপ এনাৰ্জিটো পাম ন চাহ খাই তো এনাৰ্জিটো লৈ লওঁ চেনি আছে নে নাই চাহটো চেনি নাই চাহত চেনি নাই দে তো আমি চাহ খোৱাৰ পিছত আকৌ পিছপিনে আহি বহিলোঁ আৰু এতিয়া আমাৰ CM ছাৰো আহি পালে তো প্ৰগ্ৰামটো এতিয়া অলপ ষ্টাৰ্ট হ'ব আৰু তো চাওঁ কিমান মই ভিডিঅ'টো আগলৈকে যাব মন আছে কিন্তু আগত যিহে মানুহ বহি আছে কিবা লাজো লাগে কিবা ক'ব নেকি মানে কাৰণ চিকিউৰিটিৰ কথা থাকে ন CM ছাৰো আহিব তো তাৰ কাৰণে অলপ মানে লাজো লাগে ভাবিও আছোঁ কি কৰোঁ তো তাকে পিছপিনে বহি ল'লোঁ চাওঁ পিছলৈ কিমান দূৰলৈকে আগবাঢ়িব পাৰোঁ নে কি কয় 25,000 টকা পাম বোলে গুচি যাম আৰু সি একো নাখাওঁ আগতে যেনেকৈ চিপৰাই এতিয়াও চিপৰাই আৰু এনেকৈ আমাৰ অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানৰ শুভ আৰম্ভণি কৰিলে এতিয়া আমি আৰু আগলৈকে আগবাঢ়োঁ আৰু লাহে লাহে আৰু বিশ্ব ৰেকৰ্ডৰ দিনৰ ভিডিঅ'টো আকৌ এবাৰ প্লে কৰিলে মানে আমাক সকলোকে দেখুৱালে সঁচাই সেইটো দেখি পেলাই আৰু বহুত ভাল লাগিল তো বন্ধুসকল আপোনালোকেও জানে ময়ো জানো আৰু যেতিয়া আমাৰ সন্মুখত বিহু গান বাজিব তেতিয়া আমিনো কেনেকৈ থাকিব পাৰিম ন আমিনো সকলোৱে নাচিব লাগিব এইটোৱে আমাৰ অসমীয়াৰ বিহু আৰু বিহু গান শুনি থাকিলে কোনেও বহি থাকি শুনি থাকিব নোৱাৰে সি উঠি পেলাই নাচিব লাগিব তাতে আৰু এই অকল মাষ্টাৰ ট্ৰেইনাৰ যাতে বিহুক লগাতকৈ অলপ বেছিহে ভাল পায় আৰু তো এই আৰু তো বন্ধুসকল ইয়াতে এতিয়া ফুল এনজয়মেণ্ট হৈ আছে মানে মজা আৰু একদম পৰিৱেশটো ধুনীয়া পৰিৱেশ বেলেগ এটা ভাল লগা আৰু আপোনালোকক জনাই দিওঁ যে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু বহুত কিবাকিনি হৈ আছে এতিয়া চাৰ্টিফিকেট দিব তাৰপিছত বাকী কথা আৰু বিনম্ৰ অনুৰোধ জনাইছোঁ প্ৰথমে কামৰূপ জিলাৰ শ্ৰীমতী সুস্মিতা ৰাভাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ কামৰূপ জিলাৰ শ্ৰীমতী সুস্মিতা ৰাভাক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ আৰু বন্ধুসকল এনেকৈয়ে আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ পৰা যিসকল মাষ্টাৰ ট্ৰেইনাৰক চিলেক্ট কৰিছিলে আৰু সেইসকলক ইয়াতে আজি প্ৰমাণপত্ৰ আৰু মাননি ইয়াতে এনেকৈ আমাৰ মুখ্যমন্ত্ৰী ছাৰে এনেকৈ প্ৰদান কৰে সকলোৰে জুচ এতিয়াও আছে হয় নে নহয় ফুল জুচ একদম ফুল অন বাপৰে কিবা দিলে কৰিব লাগিব আকৌ আগলৈকে গৈ পেলাই আগতে আমি সকলোৱে যোৱা 14 এপ্ৰিলৰ
সেই ঐতিহাসিক মুহূৰ্তক আকৌ এবাৰ টিভিত চালোঁ। সঁচা কথা ক'বলৈ গ'লে মই আগতে ৰেকৰ্ডিংটো চোৱাই নাছিলোঁ। মই আজি লাইভে চালোঁ, মই আজি আকৌ চালোঁ। চাই মোৰ আৰু এবাৰ নাচো নাচো লাগি আছে যে আৰু এবাৰ কিবা এটা কৰিব পাৰি নেকি। যুৱক ক'লোঁ যে বিমল ছোৱালীকেইজনীয়ে যে নাচিছিলে, ইয়াত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অন্ততঃ 2000 ছোৱালীক আনি নচুৱাব পাৰিম নেকি? প্ৰধানমন্ত্ৰীয়ে বিহুটো চাই ভাল পাব। বিমল বৰুৱা ডাঙৰীয়াই ক'লে দাদা চেষ্টা এটা কৰোঁ। আৰু ডিব্ৰুগড়ত সিদিনাখন 2000 ছোৱালীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত নাছিলে। আপোনালোককো এই কথাটো ক'ব নালাগে, আপোনালোকে জানে যে আমাৰ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কথা কৈ থাকে, মানে যেতিয়া ভাষণ দি থাকে তেতিয়া শুনি থাকিবই মন যায়, মানে কিবা ইণ্টাৰেষ্টিং কথা কৈ থাকে। আৰু ভিডিঅ'টো মই এনেকৈ গোটেইখিনি দিলে বহুত দিশলৈ যাব, মানে ভাষণখিনি বহুতেই ভাল লাগিছিলে। তো এই আৰু আপোনালোকৰ অপৰিসীম কষ্ট আৰু আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ প্ৰেৰণাই এনে এক জাকত জিলিকা দৃশ্যলৈ আমাৰ চিন্তাক আমি পৰিৱৰ্তন কৰিব পাৰিলোঁ। অসমীয়াৰ গৌৰৱ আমি উজ্বলাব পাৰিলোঁ। মই পুনৰ এবাৰ কৃতজ্ঞ অসমীয়া জাতিৰ হৈ, কৃতজ্ঞ অসমবাসীৰ হৈ আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আৰু বিহু বিশেষজ্ঞসকলক অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক কি দিব পাৰিছোঁ? ইটছ নাথিং। কিন্তু আপোনালোকে যি অসমৰ বাবে বিৰল কৃতিত্ব দেখুৱালে, আপোনালোকে অসম মাতৃক যি ধৰণে সন্মানিত কৰিলে, মই ভাবোঁ যে অসমীয়াই সদায় আপোনালোকক মনত ৰাখিব। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছতে এনেকৈ অনুষ্ঠান সামৰিলে। আৰু এতিয়া বাহিৰত মানে সকলোবিলাকে ষ্টেজত মাতি পেলাই মানে চাৰ্টিফিকেট আৰু কি দিব নোৱাৰে, তো বাহিৰত দিয়াৰ ব্যৱস্থা কৰিছে। তো এতিয়া মইতো ইয়াতে একো নাই, মই আপোনালোকক দেখুৱাবৰ কাৰণে অকল আহিছিলোঁ আৰু আনন্দৰ সমভাগী হ'বলৈ আহিছিলোঁ। এয়া প্ৰণৱ ভাইহঁতে চাৰ্টিফিকেট লৈ ল'লে মজাকৈ, আৰু এয়া পল্লা। আৰু এতিয়া আমি খোৱাৰ ফালে আগবাঢ়িম, অলপ খোৱাৰ সুব্যৱস্থা আছে মানে। বাইদেউ আপোনাৰ কেনেকুৱা লাগি আছে? পইচা যদিটো পালে আমি ইয়াতে ৰখি আছোঁ, কিবা এটা দি যাব আৰু ঘৰৰ মানুহ বুলি নিশ্চয় নিজৰ বুলি 1 টকা বেছিকৈ দিব। সেইকাৰণে বহুত দেৰি হৈ যায়। নাখাওঁ নেকি ভাত? কিয় দেৰি হৈছে? আজি যাবা নেকি? নাযাওঁ আমি ইয়াতে এজন বোলো গুচি আহিলোঁ তোৰ কাৰণে আহিলোঁ। আৰু আমি মানে ভাবি আছিলোঁ যে যদি বেছি ভিৰ হয়, বহুত ডাঙৰ লাইন ধৰিব লাগে, তেতিয়াহ'লে আমি নাখাওঁ আৰু লাইন ধৰি থাকিলে ৰাতি 12টামান বাজি যাব। আপোনাৰ চেনেল আছে? কি নাম? ৰঞ্জন ভাই। মই নিজকে দেখা পাম ন? পাবা। এডিট কৰি কাটি নিদিবা মোক। কিন্তু টাইম লেপছ হৈছে। তোমাৰ আগৰ একবাৰ দি গ'লে আমি বহুত ভাল পালোঁ হয়। টাইম যোনটো আগত ক'লা ন, আহক গাইজ, আহক। আমাৰ এইবাৰ ভাল হৈছে। এই ছোৱালীটো 10বাৰমান আহিলে, 10বাৰমান আহিলে আমি দেখা পালোঁ। এবাৰেই আহিছোঁ মই। এনেকুৱা নকৰিবি প্লিজ। একচুৱেলি কি হৈছিলে, আমাৰ প্লেনিংটো নখোৱাৰে আছিলে। এটা কাৰণতে নখোৱাৰ কাৰণ আছিলে, কাৰণ বহুত ভিৰ হ'ব ভাবিছোঁ, বহুত ডাঙৰ লাইন ধৰিব লাগিব, তাৰপিছত ল'ম খাম, তো বহুত ৰাতি হৈ যাব। কিন্তু আমি অলপ সোনকালে ওলাই আহিছিলোঁ আৰু দেখিছিলোঁ যে মানে ভিৰটো অলপ কম, আৰু সেইকাৰণে আমি লাইন ধৰিলোঁ। আৰু লাইনটো ধৰি দেখিলোঁ যে বহুত কেইটা আইটেম আছে লাইনত। আপুনি যদি ভেজ খায় ভেজ খাব পাৰিব, আপুনি নন ভেজ খায় নন ভেজ খাব পাৰিব। আৰু ভাবিলোঁ আহিলোঁ, যেতিয়া সোমালোঁ, যেতিয়া টেষ্টটো কৰি দিওঁ আৰু নে কি কয়। তো বলক এতিয়া আমি লাইন ধৰোঁ, আৰু লাইন ধৰি কি আইটেম আছে, কি আইটেম খোৱালে আমাৰ অসম চৰকাৰে আমাক আৰু তো এটা এটাকৈ লাহে লাহেকৈ গৈ থাকোঁ আৰু এটা এটাকৈ টেষ্ট কৰি যাওঁ আজি। আরে মোলা মোক অলপ দিছে অলপমান দুইটাই অলপ অলপ খাবি নেকি? খাবি
দিব ফ্লাই আৰু যাই 25,000 টকা খাবাই আছিল এইটো মাটি দালি নেকি মাটি দালিকে খাব লাগে অলপমান দিব ভাত অলপমান দিব হা জাষ্ট টেষ্ট কৰিম টেষ্ট কৰিবলৈ অলপমান দিব অলপমান একদম অলপ চালাড কলডিল এইটো কলডিল দাদা কি এইটো সপ্তাহ মানীয় কফি মাছ আছে সৰু সপ্তাহ সৰু হ'লে খোৱা যায় কোনটো হ'ব এইটো মাছ বঢ়িয়া এইটো কি বস্তু চিকেন এইটো চিকেন এইটো হ'ল হাঁহ এই হাঁহটো দিয়া চিকেন বেছি আন নেকি খোৱাটো আৰু এয়া দেখিছে আমি নাখাওঁ কৰি পূৰা মাৰি দিলোঁ হুলস্থুল আৰু বেছি খাব নোৱাৰোঁ মই এনেও অলপমানে খাই দিম আৰু এয়া আপোনালোকে দেখিছে দাদাসকল লাইন ধৰি আছে এয়া আৰু তোমাৰ কি নাম আছে চেনেলটো কি মোবাইল ফাদাৰৰ লগত আছে আগৰবাৰ আমি আছিলোঁ ৰখিবলৈ এতিয়া এৰি গেলি বাৰী ইমান প্ৰগ্ৰাম কৰিয়ে নহ'ল এতিয়া মাক বাপেক আহিয়ে আমি এনেকৈ কম নাই ভাই আমি নাছিলোঁ বাধ্যতাটো আহিছিলে না ঐ পাপা ক দিছে পাপা আহি গৈছে ফটো উঠা স্পেচ আছে তোৰ লগত এইটো নেকি তোমাৰ ফোন কৰিম হ'ব একচুৱেলি মই এই ছোৱালীজনীক চিনি পোৱা নাছিলোঁ আগতে কিন্তু মোক যেতিয়া সিয়ে মোক মাতিছিলে আৰু যেতিয়া সিয়াৰ চেনেলটোৰ কথা ক'লে আৰু মই চেনেলটো গৈ চালোঁ ইউটিউবত আৰু আই এম শ্বক কমপ্লিটলি শ্বক হৈ গৈছোঁ যে অ' মাই গড ছাবস্ক্ৰাইবাৰ মই ইমান ইজিলি লৈ আহিছিলোঁ ইমান লাইটলি লৈ আহিছিলোঁ আৰু যেতিয়া চালোঁ ছাবস্ক্ৰাইব আপোনালোকে আইডিয়া কৰিব পাৰে নে কিমান হ'ব পাৰে ছাবস্ক্ৰাইবাৰ আৰু আপোনালোকে যদি চিনি পাইছে প্লিজ কমেণ্টত কমেণ্ট কৰিব চন্দনা বৰ্মন দি আপোনালোকে ইউটিউব চেনেলটো গমেই পায় অলৰেডি মোতকৈ মানে 1000 গুণ ডাঙৰ ইউটিউব চেনেল আৰু ছাবস্ক্ৰাইবাৰ হৈছে 117K ছাবস্ক্ৰাইবাৰ মই দেখি আচৰিত হৈ গৈছিলোঁ অ' মাই গড মোৰ মুখেদি এটাই শব্দ ওলাই গৈছিলে তেতিয়া প্লিজ মোক প্ৰমোট কৰি দিবা না তো আমি ভিডিঅ'টো ইয়াতে শেষ কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰৰ ওপৰত শ্বেয়াৰ ইমান শ্বেয়াৰ কৰক যেন এক ৰাতিৰ ভিতৰতে 1 মিলিয়ন ভিউ হৈ যায় গাইজ সময় লৈ আহোঁ